অতীতৰ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই তেখেতৰ ভূপেন বৰাই ষ্টেটমেণ্ট দিছিলে আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি তথা এক্স ই এম আৰু এক্স এম এল এ জগত সিং ইংতি আৰু ৰতন ইংতিয়ে যিখিনি তেওঁলোকে প্ৰেছ মিটত যিবিলাক কথা ডাঙৰ ডাঙৰকৈ মাৰিছে মই তেওঁলোকৰ কথাত মনত পেলাব বিচাৰোঁ। কংগ্ৰেছৰ কথাত কংগ্ৰেছৰ চৰকাৰ দিনতে 12 বছৰ যেতিয়া কংগ্ৰেছে তৰুণ গগৈ নেতৃত্বতে চৰকাৰ চলালে সেই কথা যদি আমি অনুভৱ কৰোঁ আজি শান্তি কাৰ্বি আংলং বুলি আমি অনুভৱ কৰিছিলোঁ নেকি? তেওঁলোকে জবাবহে দিব লাগে। কংগ্ৰেছৰ 12 বছৰ কালতে 15 বছৰ শেষতলৈকে আপোনালোকে চাব চাৰ্চিং নিচিনা 41জন কাৰ্বি মানুহক কাৰ্বি বুলি হত্যা কৰা সেই দিনটো কাৰ্বি সমাজে পাহৰা নাই। আজিও কাৰ্বি আংলং ৰাইজে এই বস্তুটো ন্যায়টো ক'ত দিলে? কংগ্ৰেছসকলে জবাব দিব লাগে। লাংবুকু নিচিনা জেগাত 19জন আৰু হস্পিটেলত এজন মৰিছে, 20জনকৈ মানুহ হত্যা হৈছে তাত উগ্ৰপন্থী নামত। তো সেই কোন চৰকাৰ দিনত হৈছে? কাৰ্বি আংলঙত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যদি সংঘাত লগাইছে কিন্তু কংগ্ৰেছ দিনত হৈছে, এই কথাটো তেওঁলোকে স্বীকাৰ কৰিব লাগে। আৰু কাৰ্বি আংলঙত কংগ্ৰেছ শাসনৰ মূলতে দুৰ্নীতি। মই আজি তেওঁলোকক চুনুকে কুৱেশ্যন কৰিব বিচাৰিছোঁ। আজি যদি আপোনালোকে লোকেল মিডিয়া হয় আৰু ষ্টেট মিডিয়া হ'লেও আপোনালোকে ডিফু যিসকলে আছে আপোনালোকে চাব ৰতন ইংতি যোৱাকালি যে ডাঙৰ কথা কৈছে, আজি তেওঁ ঘৰতটো যদি আপুনি চায় তুলিৰাম ছাৰৰ ঘৰ আৰু এখেতৰ ঘৰত যদি আপোনালোকে অলপমান চায়, কিন্তু তেখেততো কোনো CM হোৱা নাই, EM হৈছেহে, আজি এক্স CM হৈছে। তো তেখেতৰ ঘৰত যদি আজি সেই কথা যদি চিন্তা কৰে দুৰ্নীতি কাৰ হৈছে? ৰতন ইংতি যদি ঘৰত বনোৱাৰ কাৰণে মই বেয়া পোৱা নাই, কিন্তু ঘৰৰ কাৰণে যদি তেওঁলোকে ৰাজনীতি কৰিবলৈ হ'লে নিজৰ মানে ঘৰটো লুকাই থৈ পেলাই আনৰ ঘৰ কথা ক'বলৈ কাৰণে কিয় সাহস কৰিলে তেওঁলোকে? আৰু জগত সিং ইংতি এতিয়া নিৰ্মাণ কৰি আছে। এতিয়া আপোনালোকে চাব জগত সিং ইংতি ঘৰত কিমান ডাঙৰ আৰু তেখেতৰ ঘৰত কিমান ডাঙৰ। জগত সিং ইংতি 15 বছৰত MLA হৈছে। 15 বছৰত MLA হোৱা যদি বকজানত যদি কোনোবা এজনে কয় যে বিধায়ক থাকোঁতে তেওঁ যেতিয়া বিধায়ক হৈছে সেই স্কিমটো কোনটো বুলি ক'লে আপোনালোকে গম পাব। মানে তেখেতৰ যিটো 15 বছৰত MLA থাকোঁতে EM 5 বছৰ MSc কৰিলে, তাৰ পিছতো তেওঁ শান্তি নাই। আচলতে কি হৈছে এবাৰ কংগ্ৰেছসকলে বা দেখিছে যে APHLCটো মই পিছত কম, কিন্তু কংগ্ৰেছসকলে দেখিছে এতিয়া যোৱা সেইদিনাখন নিলিপ আজিৰ পৰা 4 দিনৰ আগত তেওঁলোকে প্ৰেছ মিট দিছে। এইফালে তুলিৰামৰ ছাৰৰ আমাৰ CM ছাৰৰ ঘৰৰ লৈ পেলাই তেওঁলোকে প্ৰেছ মিট দিছে, আনফালে কংগ্ৰেছৰ ব্লক মণ্ডলৰ প্ৰেচিডেণ্টে বিজেপি যোগদান হৈছে। 200কৈ অধিক পৰিয়ালে তেওঁক আনি পেলাই যোগদান কৰিছে আৰু তেওঁলোকৰ গোটেই ফেমিলিটো অলৰেডি কংগ্ৰেছৰ যিমানখিনিত আছে তেওঁলোকে অলৰেডি পাৰ্টি জইন কৰি আছে। এতিয়াও আকৌ এতিয়া জইন কৰাত বৰজানে হওক বা দুৱাৰবাগুৰিয়ে হওক আকৌ কংগ্ৰেছৰ লিডাৰবিলাকে জইন হ'বলৈ গৈ আছে। তো এইবিলাক বস্তু যে তেওঁলোকৰতো কংগ্ৰেছটো আজি কাৰ্বি আংলঙত ক'বলৈ গ'লে কৰিবলগীয়া কি আছে? আপোনালোকে যদি দেখি পায় একোটো মাল মিটিং কৰিব পৰা নাই বা যিকোনো কাম কৰিম বুলি ক'লে তেওঁলোকে নাই। সেইকাৰণে এই বস্তুটো তেওঁলোকক মানে তেওঁলোকে যে অভিযোগ আনাটো তেওঁলোকৰ নিজৰটো লৈ পেলাই প্ৰথম আলোচনাটো ষ্টাৰ্ট কৰক যে আমি কংগ্ৰেছ থাকোঁতে কি কৰিলোঁ, আমি কি ভুল কৰিলোঁ। আৰু দুৰ্নীতি বুলি ক'লেতো কোনো এজনেতো সেইটো সময়ত দুৰ্নীতি কথাটো কংগ্ৰেছৰ কথা ক'লেতো দুৰ্নীতি কথাটোৱে কয়। আজি যদি বিজেপি চৰকাৰ আহিছে, কংগ্ৰেছ দুৰ্নীতিৰ কাৰণে সেইটোৱে বিজেপি চৰকাৰ আহিছে ক'বলৈ গ'লে। এতিয়া আৰু একটা কথা আছে, আমাৰ কংগ্ৰেছৰ সভাপতি ষ্টেটৰ সভাপতি তেখেতে কৈছে যে এই ঘৰ নিৰ্মাণ কৰাটো তুলিৰাম ছাৰৰ ঘৰ নিৰ্মাণ কৰা কথা কৈছে। আমি পোৱা নাই এতিয়ালৈকে অসমত এনেকে অসমত যে আমাৰ গুৱাহাটীৰ পৰা আদি কৰি ডাঙৰ নেতাবিলাকৰ মই নামেই ক'বলৈ আৰম্ভ কৰিছোঁ। ৰুকিবুল হোসেনৰ সম্পত্তিৰ পৰা যদি চায় আৰু কংগ্ৰেছ লিডাৰ ঢেৰ আছে, তেনেকা যদি চায় আপোনালোকে চাব। কিন্তু এই পইণ্ট আউট কৰাটো আমি বেয়া পাইছোঁ। আজি ডক্টৰ তুলিৰাম ৰঙাং ছাৰে হয় তেখেতৰ ল'ৰা ঘৰ বনাইছে,
আৰু আমি জানো তেখেতৰ ল'ৰাটো হৈছে ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টাৰ আৰু এতিয়াও এই ঘৰ তেখেত CM ছাৰে নিজৰ ঘৰ আগত নিৰ্মাণ কৰিছিলে EM নোপোৱাৰ আগত আৰু সেইটো কণ্ট্ৰেক্টাৰৰ সময়তে ঘৰ নিৰ্মাণ কৰিছিলে এইটো মই নকম আপোনালোকে চবেই জানে ইয়াত মই আৰু ক'বলগীয়া নাই সেই ঘৰটো ক্ৰেক হৈছে বুলি কৈছে আৰু তাৰ ল'ৰাবিলাকে এতিয়া নতুন ঘৰ নিৰ্মাণ কৰাটো তাৰ অপৰাধনো কি আৰু চালে হৈ গ'ল নিউজ বজালেতো নহ'ব ঘৰটো ইয়াতে আপোনালোকে গম পাই কোনখিনিত ঘৰ বনাইছে তো এনেকৈ যদি এটা ঘৰ বনোৱাৰ কাৰণে মই যদি কওঁ যে আমাৰ মানে কংগ্ৰেছ ষ্টেট প্ৰেচিডেণ্টে কোৱাটো তুলিৰাম ৰহাং ছাৰৰ মানে বিদেশলৈ লৈ যোৱাটো বেয়া পাইছে তেখেতে ডাইৰেক্ট প্ৰেছ মিটত কৈছে এই মানে তুলিৰাম ৰহাঙত মানে বিদেশত গ'লেও লৈ যায় বুলি কয় তাৰমানে আমাৰ জনজাতি লিডাৰসকলক কংগ্ৰেছে এতিয়াও উঠিবলৈ দিব নিবিচাৰে কিয়নো বুলি কৈছোঁ আমি আগতে তেওঁলোকৰ কংগ্ৰেছৰ দিনত তৰুণ গগৈ যেতিয়া কংগ্ৰেছ চিফ মিনিষ্টাৰ আছিলে কাৰ্বি আংলঙত কংগ্ৰেছ যোন কংগ্ৰেছ কৰিছে তেওঁলোকে গম পায় আমি বাহিৰৰ পৰাও হ'লেও দেখিছোঁ যে গোটেই পেণ্ডেল চেণ্ডেল বনালে গোটেই মানুহ নিমন্ত্ৰণ কৰা হৈ গ'ল তৰুণ গগৈ চিফ মিনিষ্টাৰ আহিব বুলি নাহিলে দুবাৰ তিনিবাৰ এইটো কথাটো সঁচা কিন্তু এতিয়া আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এইবাৰ আহা দুদিন থাকিলে দুদিন থকাটো বিভিন্ন এটা বিষয় লৈ বিশেষকৈ আমি সংবাদ মাধ্যম ৰাজ্যিক সংবাদ মাধ্যমত আমি দেখিবলৈ পাইছোঁ যে তুলিৰাম ৰহাং সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য কাৰ্বি আংলং অট'নমাছ কাউন্সিল তেখেতৰ ঘৰ বনোৱাৰ পৰা মেইন বিষয়টোলৈ আজি উত্থাপন হৈছে আৰু ইয়াৰ আলম লৈয়ে আজি বিভিন্ন দলবিলাক বিশেষকৈ কংগ্ৰেছ আৰু APSLC বিলাকে তেওঁলোকে ৰাজনৈতিক ইছ্যু আৰু তেওঁলোকে লোৱা আমি দেখিবলৈ পাইছোঁ গতিকে এই সংক্ৰান্তত তেওঁ আজি তিনি ঠাইত য'ত ৰাজহুৱা সভা হৈছিলে বিশেষকৈ জইনিঙৰ সভাত তাত তেখেতে নিজে ক্লেৰিফিকেশ্যন দিয়া হৈছে স্পষ্টীকৰণ দিয়া হৈছে তেওঁ কি ধৰণে ঘৰবিলাক বনাইছে বা তেওঁৰ গোটেই ল'ৰাবিলাক যে এই ঘৰ বনোৱাৰ পৰা আৰম্ভ কৰি বা ফাৰ্ম হাউচ গোটেই কথাবিলাক তেওঁ অলপ হ'লেও তেওঁ মিডিয়াৰ আগত বা ৰাইজৰ সন্মুখত দাঙি ধৰিছে গতিকে বিশেষকৈ মই এইটো ক'ব বিচাৰিছোঁ যে আজি এটা চক্ৰান্ত বুলি আমি ক'ব বিচাৰিছোঁ যে অভিসন্ধি চলিছে যে কাৰ্বি আংলংখন কেনেকৈ অস্থিৰ কৰি তুলিব পাৰি এই অভিসন্ধি এই কুচক্ৰান্ত ইয়াৰ পৰা নহয় এইটো বিশেষকৈ ক'ৰবাৰ পৰা এই বিষয়টো তেওঁলোকে আজি বহুত দিন ধৰি প্ৰচেষ্টা চলাই আহিছে শান্তিপ্ৰিয় কাৰ্বি আংলং ৰাইজ এই ঠাইখনক কেনেধৰণে অশান্তি সৃষ্টি কৰিব পাৰি কেনেদৰে বিষবাষ্প বিয়য় তুলিব পাৰি কেনেদৰে বিভিন্ন জাতি জনজাতি ভাষা ভাষীবিলাকৰ যিটো সমিল মিলেৰে থকা এই বিষয়টো তেওঁলোকে সহ্য হোৱা নাই আমি দেখিবলৈ পাইছোঁ বিগত কাৰ্যকলাপবিলাকতো ASDCৰ শাসনৰ কালতেই হওক এই আজি যি ধৰণে ঘৰ বনোৱাৰ পৰা কাহিনীটো আৰম্ভ হৈছিল পিছলৈ যিয়ে নহওক তেওঁলোকৰ অভিসন্ধি সফল হৈছে তাত গোটেই সংগঠনটো থান কৰি দিয়া হৈছিল আৰু সেই তেনেধৰণে এতিয়া কংগ্ৰেছে পিছ দুৱাৰেদি কাৰণ তেওঁলোকে সন্মুখৰ পৰা আহি ইয়াত একো কৰিব পৰা নাই তেওঁলোকে দলীয় কাম কাজেই হওক তেওঁলোকৰ দলীয় স্থিতি হওক বহুত দুৰ্বল ইয়াত কংগ্ৰেছী বুলিবলৈ আজি বিভিন্ন ঠাইত বিভিন্ন সমষ্টি 26টা সমষ্টিতে গোটেই মণ্ডল কমিটি বা কনষ্টিটুৱেঞ্চি কমিটিয়ে আজি ৰিজাইন দি বিজেপিত যোগদান কৰি আহিছে অহৰহভাৱে তেওঁলোকে এইটো সহ্য হোৱা নাই তেওঁলোক যাৰ কাৰণে দি তেওঁলোকে বেগ দুৱাৰেদি ক'ৰবাৰ পৰা অভিসন্ধি কুচক্ৰান্ত চলাই কেনেধৰণে এই
বিজেপি দলক অস্থিৰ কৰি তুলিব পাৰে, বিজেপি চৰকাৰক অস্থিৰ তুলিব পাৰে, তাৰ প্ৰচেষ্টা এটা অংশ বিশেষ বুলি মই ক'ব বিচাৰোঁ। আৰু এইখিনিতে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে জানে যে তুলিৰাম ৰংহাঙৰ অপৰাধ বুলি আমি কি বুলি ক'ম? হয়, আমি এইটো স্বীকাৰ কৰোঁ, তেওঁ যদি অপৰাধ কৰিছে, ইয়াত ফ্লাইঅভাৰ যদি বনাইছে, তেওঁ যিটো নেকি জেআই কাথাৰৰ পৰা আৰম্ভ কৰি বহুতে ইয়াত বিচৰা নাই, কাৰ্বি আংলং ডিফুৰ ঠাইত ফ্লাইঅভাৰ ইয়াত নিৰ্মাণ হোৱাত তেওঁ সেইটো অপৰাধ কৰিছে নেকি ইয়াত ফ্লাইঅভাৰ নিৰ্মাণ কৰা? প্ৰথম মই প্ৰশ্ন সুধিব বিচাৰিছোঁ। ইয়াত কংগ্ৰেছ দল বা ষ্টেট মিডিয়া যিকোনো গোটেই নহয়, কেইটামান ইলেক্ট্ৰনিক্স মিডিয়া মই সুধিব বিচাৰিছোঁ, কিবা অপৰাধ কৰিছে নেকি? কাৰ্বি আংলং ৰাইজৰ স্বাৰ্থত তুলিৰাম ৰংহাঙে ইমান বৃহৎ 200 কোটিতকৈ সেইটো প্ৰজেক্ট আনি ইয়াত কাম কাজবিলাক হৈ আছে। তাৰপিছত আৰু মই ক'ব বিচাৰিছোঁ যে কাৰ্বি আংলঙৰ বাট পথ, আপোনালোকে তাৰালাংচৰ কথা মই সেইদিনা কৈছোঁ, এতিয়াও ক'ম যে তাৰালাংচত ভাৰতবৰ্ষৰ ভিতৰতে এনেকুৱা জনজাতিবিলাকৰ যিটো সাংস্কৃতিক ক্ষেত্ৰ প্ৰকল্প ক'তো তেনে ইমান ডাঙৰ মাটিকালি নাই বা আটক ধুনীয়া গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ A to Z আজি কি নাই তাত, ডিজিটেল মিডিয়াম আজি ক'ত আছে, নৰ্থ ইষ্টত ক'ত আছে, ইমান ডাঙৰ ইনডোৰ এইটো অডিটৰিয়াম ক'ত আছে? তাৰালাংচত 3000 কেপাচিটি, অসমত আজিলৈকেও নাই, আজি গুৱাহাটীত এতিয়াহে বনাই আছে। তাৰোপৰি তাৰালাংচৰ গোটেই ইয়াত ইমান দিনক দিনে মানে কাৰ্বি যুৱ মহোৎসৱটো আটক ধুনীয়া হৈ আছে। আৰু তেওঁৰ নেতৃত্বত তুলিৰাম ৰংহাঙৰ মুখ্যমন্ত্ৰী, সেইটো অপৰাধ নেকি যে কাৰ্বি যুৱ মহোৎসৱত আগতে 1 পইচাও অসম চৰকাৰে অনুদান দিয়া নাছিল, ঠিক কাউন্সিলেও কোনো অনুদান দিয়া নাছিল। তুলিৰাম ৰংহাঙে 1 কোটি এবাৰ আৰু বঢ়াইছে, অসম চৰকাৰেও 3 কোটিকৈ অনুদান আগবঢ়াইছে কাৰ্বি যুৱ মহোৎসৱক। তাৰোপৰি কাৰ্বি আংলঙত যিমান জাতি জনগোষ্ঠী আছে, সকলো জাতি জনগোষ্ঠীৰে আপোনালোকে চাওক, তেওঁলোকৰ উৎসৱ থাকে। ৰেংমাবিলাকৰ নাগদা, ডিমাচাবিলাকৰ মুছুডিমা, বড়োবিলাকৰ তেনেকুৱা আছে, খাচীবিলাকৰ পৰা আৰম্ভ কৰি যিমান জাতি জনগোষ্ঠী, প্ৰত্যেক জাতি জনগোষ্ঠী তেওঁলোকৰ এই উৎসৱ, এই উৎসৱক কাউন্সিলে আগতে কোনো দিন অনুদান দিয়া নাই। এতিয়া কোনোবা বৃহৎ যোনটো জনগোষ্ঠী অলপ ডাঙৰ, তেওঁ 10 লাখ অনুদান আগবঢ়াই, এইটো পাৰ্মানেণ্ট অনুদান আগবঢ়াইছে। কোনোবা সৰু কম জনগোষ্ঠী ৰেংমা নিচিনা 5 লাখ বঢ়াইছে। তিৱা জনগোষ্ঠীক তেনেকুৱা তেওঁলোকৰ লাংখন উৎসৱ বা কেইবা উৎসৱ তাত গৈছে। আদিবাসী কৰম উৎসৱ কোনো এটা জাতি জনগোষ্ঠীয়ে বাদ কৰা নাই। সেইটো তুলিৰাম ৰংহাঙৰ অপৰাধ নেকি? এইটো মই প্ৰশ্ন সুধিব বিচাৰিছোঁ। ষ্টেট পালন কৰিম কথা লৈ পেলাই প্ৰতিশ্ৰুতি যিখিনি দিছে, এই কথাখিনিত তেওঁলোকৰ লগতো আলাপ আলোচনা হৈছে। আৰু চৰকাৰী গামবুঢ়াৰ লগত, ছাত্ৰ সংগঠন, যুৱক সংগঠনৰ লগত বিভিন্ন জাতি জনজাতি একটা জাতিও বাদ পৰা নাই যে এইবাৰ চিফ মিনিষ্টাৰৰ লগত লগ পোৱা নাই। চবৰ লগত আলাপ আলোচনা হৈছে। এই যে মানুহবিলাকে চিফ মিনিষ্টাৰ ছাৰৰ প্ৰতি যে মানে ইয়াৰ ভাল পোৱা আৰু আমাক মৰম কৰাটো, সেইটো এছামে আমাক বেয়া পায়। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ, আমাক মানে জাতীয় জনজাতি লিডাৰবিলাককো, ট্ৰাইবেল লিডাৰ হিচাপে আমাৰ সন্মানীয় ডক্টৰ তুলিৰাম ৰংহাঙ ছাৰে এই যে এতিয়া বিভিন্ন জাতি জনগোষ্ঠী লৈ পেলাই ঐক্য আৰু কাৰ্বি আংলং যে শান্তি যোনটো অসম্ভৱ কথাটো সম্ভৱ কৰি পেলাইছে, কিছুমানে সেইটো বেয়া পাইছে। আমি সেইকাৰণে ক'ব বিচাৰিছোঁ, যদি কংগ্ৰেছে ৰাজনীতি কৰিবলৈ হ'লেও কাৰ্বি আংলঙৰ কাৰণে যেনেকৈ অশান্তি সৃষ্টি কৰাটো ৰাজনীতিক এইটো বন্ধ কৰিব লাগে। আৰু যদি দুৰ্নীতিৰ কথা যদি কয়, তেওঁলোকে ক'ব লাগিব যে জগত সিং ইংতি ঘৰৰ কথাও আনিব লাগিব, ৰতন ইংতি ঘৰৰ কথাও আনিব লাগিব। আৰু তেনেকৈ কংগ্ৰেছ নেতাৰবিলাকৰ ঘৰ ঢেৰ আছে, প্ৰয়োজন হ'লে আমি এটা এটাকৈ দেখুৱাব পাৰোঁ। সেইটো লৈ পেলাই ৰাজনীতি কৰা ভুল হ'ব বুলি আমি ক'ব বিচাৰিছোঁ। আৰু এজন জনজাতি লিডাৰ হিচাপে আজি অসমৰ এটা প্ৰতিনিধিত্ব কৰা বা এবাৰ আমাৰ হৈ পেলাই যদি লিডাৰ হৈ যোৱাটো আমিতো প্ৰাউডহে কৰিব লাগে।
পিছপৰা অঞ্চলৰ পৰা এজন মানুহে লিডাৰ হ'বলৈ অহাটো কিয়নো বেয়া পাব লাগে সেইকাৰণে এই বস্তুটো যে এতিয়া ঘৰত বনোৱা কথা যদি সঁচাকে যদি নাজানে কিছুমানে আজি ইমানখিনি নিউজ বজাই আছে এইটো লৈ পেলাই তেতিয়াহ'লেতো আৰু তেওঁলোকৰ ঘৰতোতো বাজিব লাগে কংগ্ৰেছৰ কোন কোন মানুহে কিমান ডাঙৰ ডাঙৰ ঘৰ বনাইছে সেইখিনিতো উঠাব লাগে আৰু APSLC সকলেতো আপোনালোকে গম পায় APSLC যোনখিনিত এতিয়া যোৱা নিৰ্বাচনত MP ইলেকশ্যনৰ আগত তেওঁলোকে অলপমান ভোট পোৱাৰ কাৰণে তেওঁলোকে ডাংকুফ কিছুমান কথা কৈছে আৰু তেওঁলোকে কৈছে যে কাৰ্বি আংলঙৰ ৰাজনীতিটো ট্ৰাইবেল আৰু নন ট্ৰাইবেল কাৰ্বি আৰু নন কাৰ্বি সেই পলিটিক্সটো তেওঁলোকে আৰম্ভ কৰিব চেষ্টা কৰিছে আৰু হেতুত লৈ পেলাই আমাৰ মাজতে অশান্তি সৃষ্টি কৰিবলৈ কাৰণে আমাৰ মাজতে বিভাজন সৃষ্টি কৰিবলৈ কাৰণে সেই ৰাজনীতি তেওঁলোকে কৰিব বিচাৰিছে হেতু কোনো পথে আমি কৰিব নিদিম আৰু কাৰ্বি আংলঙত বিভিন্ন জাতি জনগোষ্ঠীয়ে ঐক্যৰেদি আমি থাকিব লাগিব আৰু আমি মানে ভাইচাৰা হিচাপে আমি থাকিব লাগিব আৰু এই কামটো আমাৰ সন্মানীয় ডক্টৰ তুলিৰাম ৰভাং ছাৰে আগুৱাই লৈছে আৰু আদৰণি লৈছে আৰু এই কথাটোৱে আমি কাৰ্বি আংলঙৰ ৰাইজে এবাৰ কংগ্ৰেছ আৰু APSLCকো ৰাইজে সেইকাৰণে বেয়া পায় এইখিনিয়ে মই ক'ব বিচাৰিছোঁ